নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি তোমালোকৰ 4 নম্বৰ অধ্যায় সৰল জ্যামিতিক চিত্ৰৰ ধাৰণা এই লেসনটো আমি আলোচনা কৰিম। তোমালোকে চাই ল'বা। এই লেসনটো সৰল জ্যামিতিক চিত্ৰৰ ধাৰণা। আমি ইয়াত বিভিন্ন ধৰণৰ বস্তুবিলাকৰ বিষয়ে জানিব চেষ্টা কৰিম। প্ৰথমতে আছিলে ইয়াৰ এই 4.1 এইটো দেখিছানে? ইয়াতে কি কৈছে বিন্দু আৰু ৰেখা। আচ্ছা, বিন্দু কাক বোলে এইটোতো আমি আগতে জানি আহিছোঁ নহয় জানো? এতিয়া কলম বা পেঞ্চিলেৰে ইয়াতে বগা কাগজ এখিলাত বা বৰ্ডত এটা ফুট চিহ্ন এটা দিয়া হয়। এই ফুট চিহ্নটোকে বিন্দু বুলি কোৱা হয়। ঠিক আছে? এনেকুৱা এটা বিন্দু, দুটা বিন্দু, তিনিটা বিন্দু, চাৰিটা বিন্দু, পাঁচটা বিন্দু এনেকৈ যদি বিন্দুবিলাক দি থকা যায় আৰু এই বিন্দুবিলাক যদি সংযোগ কৰি দিয়া হয়, এটা বিন্দুৰ পৰা ইটো বিন্দুলৈকে এনেকৈ যদি সংযোগ কৰি দিয়া হয়, তেতিয়াহ'লে এডাল ৰেখা হয়। ঠিক আছে? তো বিন্দুৰ সমষ্টি যদি এইটো এটা বিন্দু আৰু এইটো এটা বিন্দু, ঠিক আছে, এই দুটা বিন্দু যদি এনেকৈ লগ লগাই দিয়া হয়, তেতিয়াহ'লে এডাল ৰেখা পোৱা যায়। ঠিক আছে? তাৰপিছত এইখিনি চাই ল'বা তোমালোকে। নমিতা ক'লে এইখিনি নাম ৰেখাখণ্ড। এতিয়া ৰেখাখণ্ড আছে এডোখৰ, এই ৰেখাখণ্ড। ঠিক আছে? ৰেখাখণ্ড কাক বোলে? এতিয়া প্ৰান্তবিন্দু আছে, আদিবিন্দু আছে, অন্তবিন্দু আছে, তাৰপিছত আকৌ অৰ্ধৰেখা আছে। ঠিক আছে? এতিয়া এডাল মই ৰেখা ল'লোঁ, ধৰা এডালকে ৰেখা ল'লোঁ মই। ঠিক আছে? এডাল ৰেখা দুয়োফালে অসীমলৈ আগবাঢ়ি গৈ থাকে। এই ৰেখাডাল দুয়োফালে অসীম দূৰত্বলৈ আগবাঢ়ি গৈ থাকে, তেতিয়া এডাল ৰেখা হয়। যদি মই মাজতে এইটো এনেকৈ এটা কাটি দিওঁ, তেতিয়াহ'লে এই কাটি দিয়া দাগ চিহ্নটোৰ পৰা সোঁফালে যদি অসীম দূৰত্বলৈ গৈ থাকে, এডাল হ'ল অৰ্ধৰেখা। বা বাওঁফালে এইফালে গৈ থাকিলে এইডোখৰ পৰা এই কটা দাগ চিহ্নটোৰ পৰা এইফালে গৈ থাকিলে, বাওঁফালে গৈ থাকিলে এডোখৰ হ'ব অৰ্ধৰেখা। ঠিক আছে? তাৰপিছত মই ইয়াতো যদি এই ক আৰু খ নামেৰে মই নাম দি পেলাই ভাগ কৰি দিলোঁ ৰেখাডাল, এই মাজৰখিনি ক পৰা খলৈকে এডোখৰ হ'ব ৰেখাখণ্ড। ঠিক আছে? আৰু খৰ পৰা সোঁফালে যিখিনি আছে এডাল অৰ্ধৰেখা হ'ব। অৰ্ধৰেখাডালক ৰশ্মি বুলিও কয়। বা কৰ পৰা বাওঁফালে যিখিনি আছে এইখিনি অৰ্ধৰেখা হ'ব, সেই অৰ্ধৰেখাডালক ৰশ্মি বুলি ক'ব। ঠিক আছে? এতিয়া এই ৰেখাবিলাক দুই প্ৰকাৰ হ'ব পাৰে। ঠিক আছে? এতিয়া এইডাল হ'ল, তুমি দেখিছা একদম চিধা ৰেখা হৈ আছে, বা এই চিধা ৰেখা মানে ক'তো তেৰা বেকা নাই। এইডালৰ নাম সৰল ৰেখা হ'ব। যদি ক'তো বেকা বেকি নাথাকে, তেতিয়াহ'লে সেইডালক সৰল ৰেখা বুলি ক'ব। আৰু কিছুমান আছে এনেকুৱা বেকা ৰেখা। এতিয়া ৰেখা দুই প্ৰকাৰৰ, তোমালোকে লিখি মুখস্থ কৰি ল'বা। ৰেখা দুই প্ৰকাৰৰ, এবাৰ হ'ল সৰল ৰেখা আৰু এডাল হ'ল বক্ৰৰেখা বা বেকা ৰেখা। ঠিক আছে? তাৰপিছত আহিলে 4.2 চুক দাঁতি তল। চুক দাঁতি তল। এতিয়া চুক কাক বোলে ক'ব? চোৱা, চুকটো মই দেখাই দিছোঁ। এটা বিন্দুৰ পৰা যদি দুডাল ৰশ্মি ওলাই যায়, এইফালে এডাল ৰশ্মি ওলাই গ'ল আৰু এইফালে এডাল ৰশ্মি ওলাই আহিলে। ঠিক আছেনে? এটা বিন্দুৰ পৰা দুডাল ৰশ্মি যদি বেলেগ বেলেগ দিশত গতি কৰে, তেতিয়াহ'লে এই মাজত যিটো অংশ ইয়াতে এটা উৎপন্ন হ'ল, মাজত যিটো অংশ উৎপন্ন হ'ল, এই অংশটোকে চুক বুলি ক'ব বা কোণ। ঠিক আছে? আৰু এইবিলাক হ'ল ইয়াৰ বাহুডালক দাঁতি বুলিও কয়। ঠিক আছে? এতিয়া মই যদি এইফালে নাম দিওঁ ঔ, এইটো এ যদি দিওঁ, এইফালে যদি বি দিওঁ, তেতিয়াহ'লে এই চুকটোৰ নাম এংগল ঔ এ বি। ইয়াক কেনেকৈ লিখা হয়? এংগল ঔ এ বি। এটো সদায় মাজত থাকিব লাগিব। তো মাজত থকা কোণটোৱে হ'ব এই কোণটোৰ মান। ঠিক আছে? তাৰপিছত আহিলে দাঁতি। এইটো চুক হৈ গ'ল। তো দাঁতি আহিলে চোৱা। এতিয়া দাঁতি কোনটো হয়? ধৰি ল'লোঁ এটা মই বৰ্গ এটা ল'লোঁ বা আয়ত এটা ল'লোঁ মই, ধৰা এই আয়তটো এ বি চি ডি নাম দিলোঁ। ঠিক আছে? এই আয়তটোৰ এইবিলাক এ পৰা বি লৈকে এইডাল দাঁতি।
বিৰ পৰা চিলৈকে এডাল বাহুডাল যিডাল আছে এই বাহুডালৰ নাম দাঁতি, বা ডিৰ পৰা চিলৈ যিডাল আছে সেইডালো দাঁতি, এ পৰা ডিলৈ যিডাল আছে সেইডালো দাঁতি। এই দাঁতিবিলাকক আকৌ কাষ বুলিও কয়। ঠিক আছে, এই বাহু বুলিও কয়, দাঁতি বুলিও কয়, কাষ বুলিও কয়। ঠিক আছে, তিনিটা নামেৰে নামাকৰণ কৰা হয়। বা মই এটা যদি ঘনক আঁকো, আয়তীয় ঘনক যদি এটা আঁকো মই, চাবা আয়তীয় ঘনকটো তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা। আয়তীয় ঘনক আকাৰ বস্তুবিলাক ধৰিলা, ইটা এটা ধৰিব পাৰা, দিয়াচলাই কাঠি এটা ধৰিব পাৰা, এইকেইটা, এইটো হ'ল আয়তীয় ঘনক ধৰি ল'ব। তো আয়তীয় ঘনক এইটো কাষ বা দাঁতি। ঠিক আছে, এইটোহে কাষ দাঁতি এইবিলাক থাকে। তাৰপিছত এইটোহে চুক, এই আয়তটোত এইবিলাক দেখিছা যে এইটোহে চুক, এইটোহে চুক, বুজি পাইছা? চুক বা কোণ। তাৰপিছত আহিলে তল। তল কোনবিলাক আছে, এতিয়া এই যিটো ঘনক দেখিছা, এই ঘনকটোত বা তোমালোকে দিয়াচলাই বাকচটোত দেখিছা যে, দিয়াচলাই বাকচটোত পিঠি যিবিলাক থাকে সেই পিঠিবিলাকক তল বুলি কয়। ওপৰত এখন, তলত এখন, ছাইডত দুফালে দুখন, আৰু ইটো ছাইডে এখন আৰু এইফালে এখন, মুঠতে 6খন পিঠি থাকে। ঠিক আছে, এই পিঠিবিলাকক তল বুলি কয়। এতিয়া তল বুলি কওঁতে আকৌ তল কেইবা প্ৰকাৰৰ আছে। এতিয়া কিছুমান সমতল, এতিয়া দিয়াচলাই বাকচত যিবিলাক তল পাইছোঁ সেইবিলাক হ'ল সমতল, আৰু কিছুমান বক্ৰতল থাকে। যেনেকৈ এটা ধৰি ল'লোঁ মই বল, এই বলখন গোটেইখন বক্ৰতল হয়, বা এখন টেবুলৰ উপৰিভাগ সমতল হয়। ঠিক আছে, তল আকৌ দুই প্ৰকাৰৰ, সমতল আৰু বক্ৰতল। ঠিক আছে, এইটো মনত ৰাখিবা। এতিয়া তোমালোকক আহিব পাৰে বা কুৱেশ্যন সুধিব পাৰে যে সমতল থকা চাৰিটা বা 5টা বস্তুৰ নাম লিখা। এনেকৈ যদি কয় তেতিয়াহ'লে তোমালোকে লিখিবা, বাকচ দেখিছা তোমালোকে, বাকচৰ নাম লিখিব পাৰা, দিয়াচলাই বাকচ লিখিব পাৰা, তাৰপিছত আকৌ তোমালোকৰ জ্যামিতি বক্সটো লিখিব পাৰা, কিতাপ এখন লিখিব পাৰা। ঠিক আছে, এইবিলাক লিখিব পাৰা। আকৌ যদি তোমালোকক কয় যে বক্ৰতল থকা 2-3বিধমান বস্তুৰ নাম লিখা, তেতিয়াহ'লে তোমালোকে লিখিব পাৰিবা, তবলা এটা লিখিব পাৰা, তবলাটোত বক্ৰতল আছে। চক পেঞ্চিল এডাল লিখিব পাৰা, চক পেঞ্চিলডালত তোমাৰ সমতলো আছে, বক্ৰতলো আছে। কমলা টেঙা এটা লিখিব পাৰা। এনেকুৱা ধৰণৰ বস্তুবিলাকত বক্ৰতল থাকে, এইবিলাক তোমালোকে লিখিব পাৰিবা। তাৰপিছত আহিলে 4.3, এইটো চোৱা বাহু। মই বাহু বিষয়ে অথনিত অলপ আগতে ক'লোৱেই। যদি দুডাল বা তাতোধিক বেছি বাহু এটা শীৰ্ষত মিলিত হয় তেন্তে বাহুকেইডালক সন্নিহিত বাহু বুলি কোৱা হ'ব। যদি দুডাল বা তাতোতকৈ বেছি বাহু এটা শীৰ্ষত মিলিত হয় তেন্তে সেই বাহুকেইডালক সন্নিহিত বাহু বুলি ক'ব। এতিয়া কি কৈছে এইটো চোৱা, এটা বিন্দু আছে, এই বিন্দুটোৰ পৰা যদি দুডাল বাহু বা তাতোধিক বেছিকৈ বাহু যদি ওলাই গুচি যায়, বা এইবোৰ ৰশ্মিবিলাক ওলাই গুচি যায়, তেতিয়াহ'লে এই বাহুকেইডালক সন্নিহিত বাহু বুলি ক'ব। এইটো ধৰিলোঁ A। ঠিক আছে, এইবিলাক মই নাম দি ল'লোঁ, AO, BO, CO, এইকেইডাল হ'ল বাহু। এই বাহুকেইডালক সন্নিহিত বাহু বুলি ক'ব। ঠিক আছে, তাৰপিছত আকৌ একেটা বাহুৰ ওপৰত থকা শীৰ্ষটোকো সন্নিহিত শীৰ্ষ বুলি কোৱা হ'ব। ইয়াত যিটো দেখিছোঁ, এইটো এইটো দেখিছা নহয়, এইটো সন্নিহিত শীৰ্ষ বুলি ক'ব। তাৰপিছত আহিলে সন্নিহিত নোহোৱা দুটা শীৰ্ষক যদি এডাল ৰেখাৰে সংযোগ কৰা হয় তেন্তে ৰেখাখণ্ডটোক কৰ্ণ বুলি কোৱা হয়। এইবিলাক হ'ল, তোমালোকে মুখস্থ কৰি ল'বা। তাৰপিছত আহিলে বন্ধ চিত্ৰ বা মুক্ত চিত্ৰ। এইবোৰ আগতে তোমালোকে পাইছে, বন্ধ চিত্ৰ আৰু মুক্ত চিত্ৰ। এতিয়া বন্ধ চিত্ৰ এটা আয়ত বন্ধ চিত্ৰ হ'ব পাৰে, বা বৰ্গ এটা বন্ধ চিত্ৰ হ'ব পাৰে, বা সামান্তৰিক এটা বন্ধ চিত্ৰ হ'ব পাৰে। এতিয়া খোলা চিত্ৰ কোনবিলাক? খোলা চিত্ৰ ধৰা ইউ আখৰটো খোলা, চিটো হ'ল খোলা। ঠিক আছে, এই এনেকুৱা ধৰণৰ বস্তুবিলাক খোলা, আৰু বৰ্গ, আয়ত, সামান্তৰিক এইবিলাক হ'ল বন্ধ চিত্ৰ। তাৰপিছত এইফালে এখন চাৰ্ট এখন দিয়া আছে, চাৰ্টখনত চাই ল'বা তোমালোকে। ইয়াত কিছুমান চিত্ৰ দিয়া আছে, চোৱাচোন।
আৰু চিত্ৰবিলাকৰ নাম এইফালে দিয়া আছে ছেকেণ্ড লাইনত। ঘনক দিছে প্ৰথমতে। ঘনকৰ শীৰ্ষ মানে চুক কেইটা আছে? 8টা চুক আছে। পিঠি 6টা আছে। দাঁতি 12টা আছে। দাঁতিটো কাষ বুলি কয়। ঠিক আছে। তাৰপিছত আছে এটা ত্ৰিভুজীয় প্ৰিজমৰ শীৰ্ষ 6টা মানে চুক 6টা আছে। পিঠি 5টা আৰু দাঁতি হ'ল 9টা। ঠিক তেনেদৰে এইটো চতুষ্ফলক বা ত্ৰিভুজীয় পিৰামিড। ইয়াৰ চুক আছে বা শীৰ্ষ 4টা আছে। পিঠিও 4টা আছে। দাঁতি 6টা আছে। বহুজ ফলকৰ শীৰ্ষ বা চুক 12টা, পিঠি 8টা আৰু দাঁতি 18টা। আয়তীয় চৌপাল আছে। আয়তীয় চৌপালটোত শীৰ্ষ বা চুক 8টা, পিঠি 6টা, দাঁতি 12টা। এইবিলাক চব মুখস্থ কৰি ল'বা। তাৰপিছত এইফালে আছে সামান্তৰিক চৌপাল। ইয়াৰো চুক 8টা আছে, পিঠি 6টা আছে আৰু কাষ 12টা। এইটো অষ্টফলক, 6টা চুক আছে, আকৌ পিঠি 8টা আছে, 12টা দাঁতি আছে। ঠিক আছে। এইখিনি তোমালোকে চাই ল'বা। এতিয়া শংকু। ইয়াত কিছুমান চিত্ৰ দিয়া আছে। এই চিত্ৰবিলাকৰ শংকু, প্ৰথমৰ চিত্ৰটোৰ নাম দেখিছা শংকু। এইটো যেনে তেলৰ চুপি, মন্দিৰৰ চূড়া, জন্মদিনৰ টুপি আদি আকৃতিৰ বস্তুবিলাক শংকু আকৃতি। বা মন্দিৰৰ চূড়াটো দেখিছা তোমালোকে, মন্দিৰৰ ওপৰত যিটো চূড়া থাকে সেইটো। তেলৰ চুপি, তেলভৰোৱা চুপিটো। জন্মদিনৰ টুপিটো কেনেকুৱা? বা এইটো খ্ৰীষ্টমাছ টুপিটো শংকু আকৃতি। তাৰপিছত বৰ্গ পিৰামিড, যেনেকৈ ইজিপ্তৰ পিৰামিড, কিছুমান ঘৰৰ ছাল পিৰামিড আকাৰৰ থাকে। বিশেষকৈ মন্দিৰবিলাকৰ ওপৰৰ সেইখিনি কিছুমান এনেকৈ পিৰামিড সদৃশ হয়। আকৌ বেলন আছে। কলগছৰ পচলাটো বেলন আকৃতি। বন্ধ পাইপ এডাল, চিলিণ্ডাৰ গাটো, এইবিলাক হ'ল বেলন আকৃতি। বা চক পেঞ্চিল এডালো বেলন আকৃতি হয়। তাৰপিছত গোলকবিলাকতো এইবিলাক গমেই পাইছে, বল, মাৰ্বল, এইবিলাক গোলক আকৃতি। ঠিক আছে। এইখিনি তোমালোকে চাই ল'বা। এইখিনি চাই লৈ গোটেইখিনি এবাৰ ভালকৈ অধ্যয়ন কৰিবা। অধ্যয়ন কৰাৰ পিছত তোমালোকে অনুশীলনীটো কৰিবলৈ চেষ্টা কৰিবা। যদি পাৰা কৰিবা, যদি নোৱাৰা তেতিয়াহ'লে মই অহা ক্লাছত কৰি দিম। হ'ব। আজিলৈ ইয়াতে এৰিছোঁ।